হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ছ'চিয়েল এড ৱৰ্ল্ডত এড ভিউ কৰোঁতে এতিয়াৰ পৰা এটা 30 ছেকেণ্ডৰ টাইমাৰ চলিব আৰু সেই নতুন টাইমাৰটোৰ সৈতে কেনেকৈ এড ভিউ কৰিব লাগে মই সেইটো দেখাই দিছোঁ। আপোনালোকে যেতিয়া মাই এডছত ক্লিক কৰিব তেতিয়া আগতে আপোনাৰ গোটেই এডখিনি ভিউ অপশ্যনখিনি খোলা আছিলে। এতিয়া আপোনাৰ অকল 1 নম্বৰ যিটো এড আছে সেই এডটোত ভিউ অপশ্যনটো আনলক থাকিব, বাকীখিনি লক হৈ থাকিব, মানে বাকীখিনি ভিউত আপোনাৰ টাচ নহয়। যেতিয়া আপুনি প্ৰথম ভিউটোত টাচ কৰিব কৰাৰ লগে লগে এনেকৈ পেজটো খোল খাব আৰু পেজটোত আপুনি অলপ দেৰি ৰখিব লাগিব। আগতে আপুনি বেক কৰি দিছিলে, এতিয়া কিন্তু বেক কৰিব নোৱাৰিব। দেখিছে এনেকৈ এইটো টাইমাৰ ষ্টাৰ্ট হৈ গৈছে। টাইমাৰটো চলিবলৈ দিব। 18, 17, 16, 15, 14, 13, 12, 11, টাইমাৰ চলিবলৈ দিয়ক। এতিয়া যদি আপুনি বেক কৰি দিয়ে তেতিয়া আপোনাৰ ভিউটো কমপ্লিট নহ'ব। আগত যেনেকৈ চিন আহিছিলে তেনেকৈ চিন নাহিব। এতিয়া পেজটো আকৌ ৰিলোড হ'ব। লোড হৈ আছে। কেতিয়াবা হয়তো লোড হওঁতে অকণমান টাইম লাগিব পাৰে, সেইকণ টাইম আপুনি ৰখিব লাগিব। লোডিং কমপ্লিট হোৱাৰ পিছত অট'মেটিকলি পেজটো বেক হৈ যাব। যদি অট'মেটিক বেক নহয়, আপুনি লোডিং কমপ্লিট হোৱাৰ পিছত 5 ছেকেণ্ড ৰখিব, তাৰপিছত পেজটো ৰিলোড কৰি দিব। ৰিলোড কৰি দিয়াৰ লগে লগে বেক হ'ব। বেক হৈ আপোনাৰ চিন দেখাই দিব। তাৰপিছত 2 নম্বৰ এডটো আপোনাৰ আনলক হৈ গ'ল। এতিয়া 2 নম্বৰটোত ভিউত টাচ হ'ব। টাচ কৰাৰ লগে লগে এইটো খোল খাইছে। টাইমাৰ ষ্টাৰ্ট হৈছে। টাইমাৰ কমপ্লিট। এতিয়া পেজটো ৰিলোড হৈছে। বেক কৰি দিয়ক। চিন 2 নম্বৰটো চিন দেখাইছে। ঠিক তেনেকৈ এতিয়া আপোনাৰ 3 নম্বৰটো আনলক হ'ল। 3 নম্বৰটো কৰক। 3 নম্বৰটো ক্লিক কৰাৰ লগে লগে খোল খাব। লোডিং হ'ব। লোডিং হৈ আপোনাৰ 33 ছেকেণ্ডৰ টাইমাৰ ষ্টাৰ্ট হ'ব। টাইমাৰ ষ্টাৰ্ট হৈছে।
কমপ্লিট হোৱাৰ পিছত পেজটো অট'মেটিক বেক হৈ গৈছে আৰু মই ৰিফ্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো চিন দেখাই দিছে। 3 নম্বৰটো চিন হৈ গৈছে। ঠিক তেনেকৈ 4 নম্বৰটো আনলক হৈ গ'ল। এতিয়া আপুনি 4 নম্বৰটোত ক্লিক কৰিব পাৰে। ইয়াৰ 28ৰ ভিতৰত টোটেল আপোনাৰ 16 এডছত 16টা এডছত আপোনাৰ টাইমাৰ আছে, বাকী 4টা এডছত টাইমাৰ নাই। তাৰ ভিতৰতে 4টাত আপুনি টাইমাৰ নাপাব, বাকী 16টাতে টাইমাৰ থাকিব। ঠিক এইটো প্ৰচেছত আপুনি এডখিনি ভিউ কৰিলেই হ'ল। ঠিক আছে।